মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছো। আজি বতৰটো যথেষ্ট ফৰকাল। ভাবিলো অকণমান আবেলি ওলাই যাওঁ, কিয়নো মাৰ ঘৰত আছো যদিও একেৰাহে বৰষুণ দি থকাৰ বাবে ক'তো ওলাই যাব পৰা নাই। মোৰ এয়া ভাই বোৱাৰীজনীৰ লগতে অকণমান ওলাই আহিছোঁ। মাৰ বৰদেউতাকৰ ঘৰ পথাৰৰ মাজত আৰু তেওঁলোকৰ ঘৰতে এটা পুখুৰী আছে। মোৰ বৰশী বোৱাত বহুত চখ। ভাবিলোঁ পুখুৰীটোত অকণমান বৰশী বাম আৰু বৰশীটো পেলাবলৈ লৈছোঁহে, লগে লগে পোঙাটো টানি লৈ গ'ল। আৰু এয়া চাওকচোন, এজনী মাছ, এজনী আপোনালোকে নিশ্চয় চিনি পাইছে, ৰূপচন্দা মাছ। এইটোৱে হৈছে আমাৰ ঘৰ, মানে মোৰ জন্মৰ ঘৰ। আৰু এয়া হৈছে আমাৰ গাঁৱৰ, আমাৰ ঘৰৰ সন্মুখৰ দৃশ্য। এই সন্মুখৰ পথাৰকেইডৰা আমাৰেই। এতিয়া ৰোৱাখিনি ঠন ধৰি সেউজীয়া হৈ উঠিছে। এই সময়তে গাঁৱৰ পৰিৱেশবোৰ বৰ মোহনীয় হয়। আজি ভাবিলোঁ আপোনালোকক আমাৰ ঘৰৰ ফুলখিনি দেখাওঁ। এই ফুলখিনি বহুত টকা খৰচ কৰি কৰা হোৱা নাই, কিছুমান পেলনীয়া সামগ্ৰীতে ফুলখিনি বহুত ধুনীয়া হৈছে। মই সকলোবিলাক ফুলৰ নাম চিনি নাপাওঁ, কিন্তু আপোনালোকক এটা কথা কৈছোঁ, আপোনালোকে যদি বনৰীয়া এজোপা গছো আনি ভালকৈ কলাসুলভভাৱে সজাব পাৰে বা ৰুই পেলাই আপোনালোকে যত্ন ল'ব পাৰে, তেন্তে সকলোৱে সুন্দৰ দেখায়। এই মনি প্লাণ্ট কেইজোপালৈ মন কৰক। একোটা সাধাৰণ পেলনীয়া বটলতে ৰোপণ কৰা হৈছে, কিন্তু যত্ন লোৱাৰ কাৰণে কিমান সুন্দৰ হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আমাৰ ঘৰৰ বাৰান্দাত যথেষ্ট সংখ্যক ফুল ৰখা হৈছে। এই ফুলবিলাক কিছুমান মিঠাতেল, ৰিফাইন, ক'ল্ড ড্ৰিংকছৰ পেলনীয়া বটলতো ৰোপণ কৰা হৈছে। আপোনালোকক সকলোবিলাক মই দেখাই যাম আৰু ইয়াৰ যত্নৰ বিষয়েও অলপমান ক'ম। এয়াও বটলতে কৰা হৈছে। আপোনালোকেও যত্ন কৰিলে এটা সাধাৰণ বটলতে এজোপা সুন্দৰ ফুল গঢ় দিব পাৰিব। এইটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। বাচন ধোৱা চাবোন, ভীম বাৰ অনা এটা পাত্ৰতে এই স্নেক প্লেণ্টজোপা বহুত সুন্দৰ হৈছে। এইটো হৈছে মিঠাতেলৰ এটা কাটি লোৱা গিলান আৰু তাতে এজোপা মনি প্লাণ্ট বহুত ধুনীয়া হৈছে। ইয়াৰ পাতবিলাকৰ আকৃতিও বহুত ডাঙৰ ডাঙৰ হৈছে আৰু গছজোপাৰ গঢ়টো কিমান ধুনীয়া হৈছে দেখিছেনে আপোনালোকে? এইজোপা আপোনালোকে ভিতৰতো ৰাখিব পাৰিব। ইয়াৰ যত্নৰ বিশেষ প্ৰয়োজন নাই। আপোনালোকে আপোনালোকৰ অলপমান যত্নতে এজোপা সুন্দৰ মনি প্লাণ্ট পাব পাৰে। এইবিলাকো হৈছে কিছুমান পেলনীয়া বটল। ইয়াকে টাবৰ আকৃতি দিয়া হৈছে আৰু এনেকুৱা ওলোমাই ৰখা টাবৰ সৃষ্টি কৰি তাত কিছুমান গছ ৰুই দিয়া হৈছে। বহুতে ভাবে যে এখন বাগিচাৰ সৃষ্টি কৰিবলৈ হ'লে বহুত ঠাইৰ আৱশ্যক বা বহুত টকা পইচাৰ আৱশ্যক, কিন্তু নহয়। আপোনালোকে কম টকাতে, কম ঠাইতে এখন সুন্দৰ বাগিচা তৈয়াৰ কৰি ল'ব পাৰে। এই বিষয়ে কেতিয়াবা মই আপোনালোকক ভিডিঅ' দিম, আপোনালোকে লাগিলে নিজৰ মতামতবিলাকৰ জৰিয়তে মোক ক'ব। আপোনালোকে গাঁওবিলাকলৈ মন কৰিব। গাঁওবিলাকৰ বাটে পথে পিটনিত এনেকুৱা কিছুমান গছ হয়, সেই গছ কেইজোপা আপোনালোকে নাৰ্চাৰীত কিনিবলৈ গ'লে 100-200ৰ তলত আপোনালোকে নাপায়। কিন্তু আমাৰ মানুহে সেইবিলাকক মূল্য দিব নিবিচাৰে। আমি সেইবিলাক তাৰ পৰা তুলি আনি নিজৰ ঘৰত ৰোপণ কৰি ল'ব পাৰোঁ। এই গছবিলাকৰ কাৰণে আপোনালোকক সাৰৰ একো প্ৰয়োজন নাই। আপোনালোকে এটা বাল্টিং ল'ব আৰু সেই বাল্টিংটোত আপোনালোকে শাক পাচলিৰ বাকলি, চাউল ধোৱা পানী, দাইল ধোৱা পানী, কণীৰ বাকলি, কলৰ বাকলি ইত্যাদি পেলাই যাব। আৰু সেইবিলাক যেতিয়া গলি যাব, তাক মাটিৰ লগত আপোনালোকে মিহলাই আপোনালোকৰ গছবিলাকত দিব। তেতিয়া চাব সোনকালে গছজোপা ঠন ধৰি উঠিছে আৰু বহুত ধুনীয়া আকৃতি লৈছে। আমাৰ ঘৰৰ সকলো ফালেই ফুলেই ফুল। আৰু এতিয়া আহক আপোনালোকক আমাৰ চোতালত থকা ফুলবিলাক দেখাওঁ, যিবিলাক ফুল পেলনীয়া টায়াৰতে কৰা হৈছে। আগতে এই টাববিলাকৰ বিষয়ে মই এটা ভিডিঅ' দিছিলোঁ, কিন্তু তথাপিও আজি আপোনালোকে যিখিনিয়ে দেখা নাই তেওঁলোকক দেখাওঁ বুলিয়েই এই ভিডিঅ'টো দিলোঁ।
কিছুমান যে পেলনীয়া বস্তুটো এনেকৈ এখন বাগিচা তৈয়াৰ কৰি ল'ব পাৰে সেই বিষয়ে আপোনালোকে জানিব। এই টায়াৰবিলাক আপোনালোকে গাড়ীৰ গেৰেজৰ পৰা 10-15 টকাটো লৈ আহিব পাৰে আৰু কিছুমানে এনেই জাজ হৈ থকাতকৈ এটকাও নোলোৱাকৈও আপোনাক দি দিব পাৰে। এই টায়াৰবিলাকত অকণমান যত্নৰ ফলতে আপোনালোকে একোজোপা ডাঙৰ আকৃতি লোৱা গছো ৰোপণ কৰিব পাৰে। এনেকুৱা কিছুমান ফুল আছে যিবিলাকক বেছি পানীৰ প্ৰয়োজন নহয়, কিন্তু এনেকুৱা কিছুমান ফুল আছে যাক পানীৰ প্ৰয়োজন হয় আৰু এই পানীৰ প্ৰয়োজন হোৱা গছবিলাকক আপোনালোকে এদিন এৰি এদিন পানীৰ যোগান ধৰিব লাগে, নহ'লে গছজোপা মৰি যাব পাৰে। আৰু এৰিকা পামৰ নিচিনা গছবিলাকৰ পাতবিলাক যেতিয়া হালধীয়া হৈ উঠে তেতিয়াই আপোনালোকে জানিব যে মই এই গছজোপাত বেছি পানী দিছোঁ। তাক যিমান পানী লাগে সি তাৰ ওপৰিঞ্চি পানী পাইছে আৰু সেইকাৰণে তাৰ পাতবিলাক হালধীয়া হৈছে। তেতিয়া আপোনালোকে পানী দিয়াটো অকণমান কমাই দিব। এই পাইনজোপাও এই টায়াৰতে কৰা হৈছে। এইজোপাও বহুত ধুনীয়া হৈছে আৰু অতি কম সময়তে বহুত ডাঙৰ হৈ উঠিছে। এই নয়নতৰাবিলাকৰো বিশেষ যত্নৰ প্ৰয়োজন নাই। ইয়াত কেইবাটাও ৰং পাব পাৰি আৰু এই গোলাপবিলাকৰ অলপমান যত্নৰ প্ৰয়োজন আছে। আপোনালোকে নাৰ্চাৰীৰ পৰা যেতিয়া এজোপা গোলাপ কিনি আনিব তাক বহুত যত্ন কৰিবলগীয়া হয় আৰু তাত কেতিয়াবা আপোনালোকে পেলনীয়া চাহপাতবিলাকো দিব পাৰে। আৰু নয়নতৰাৰ ঔষধি গুণৰ কথা আপোনালোকে নিশ্চয় জানে। বহুত বেমাৰত নয়নতৰাৰ শিপা কামত আহে। আৰু এই যে লিলিজোপা দেখিছে, এইজোপা বহুত ধুনীয়া লাগে। এতিয়া হওক আপোনালোকক আমাৰ ভিতৰত থোৱা ফুলবিলাক দেখাওঁ। এৰিকা পামৰ কথা আপোনালোকে জানে। আচলতে এইজোপা হৈছে ইনডোৰ প্লেণ্ট। আপোনালোকে বাহিৰতো ৰাখিব পাৰে, ভিতৰতো ৰাখিব পাৰে। ভিতৰত ৰাখিলে বেছি সুন্দৰ দেখায়। কিছুমান ফুল পাকঘৰতো ৰখা হৈছে, যিবিলাক পানীত থলেও শিপা ওলায় আৰু অলপমান পোহৰৰহে প্ৰয়োজন। এইবিলাক পানীত থোৱাৰ পিছতে শিপা ওলাইছে আৰু শিপা ওলোৱাৰ পিছত আপোনালোকে টাবত ৰোপণ কৰিব পাৰে। এখন সুন্দৰ ফুলনি বাগিচা পাতিবলৈ হ'লে আপোনাক টকা পইচাতকৈ লাগিব আপোনাৰ আগ্ৰহ আৰু আপোনাৰ মনটো। আপোনাৰ মন থাকিলে কলাসুলভভাৱে সজাই পৰাই এখন সুন্দৰ ফুলনি কৰিব পাৰে। মোৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। আপোনালোকক যদি এনেকুৱা ধৰণৰ আৰু ভিডিঅ' লাগে, আপোনালোকৰ ফুলবিলাকৰ যত্ন কেনেকৈ লোৱা হয় ইত্যাদি ধৰণৰ ভিডিঅ' লাগে, আপোনালোকে মতামতৰ জৰিয়তে প্ৰকাশ কৰিব। তেন্তে আজিলৈ আহিছোঁ। ধন্যবাদ।